জনপ্ৰিয় সুৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবৰ বাবে বহুত বেছি ভাল লাগিব কিয়নো আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব অনুস্মিতাই শুনে যে শেৱালিক ভাল পাও বুলি মোক কিয় ইমান মিছাকৈ কৈছিল তাৰ বিষয়ে চিন্তা কৰি থাকিব আৰু ইয়াৰ মাজত যে কিবা এটা ৰহস্য লুকাই আছে এই কথাও ভাবি থাকিব এতিয়া বাৰু অনুস্মিতাই সকলোবোৰ কথা গম পাব নেকি বাৰু জানিবলৈ পাব আপোনালোকে আজিৰ সম্পূৰ্ণ খণ্ডটিত আনফালে আপোনালোকে দেখিবলৈ পাব শুনে পাজিক আপুনিতো আমাৰ সম্পৰ্কৰ কথাটো জানাই তেনেহলে আমি কেনেকৈ সন্তান জন্ম দিম তাৰ কথাই পাজিক কব আৰু তেতিয়াই পাজিয়ে নাপায় এনেকুৱা কৰিব নাপায় তুমি সম্পৰ্কটো ভাল কৰা শেৱালিক ভাল পাবলৈ চেষ্টা কৰা এই বুলি শুনক বুজাব এতিয়া বাৰু শুনে কি কৰিব জানিবলৈ পাব আপোনালোকে আজিৰ সম্পূৰ্ণ খণ্ডটিত গতিকে আজিৰ সম্পূৰ্ণ খণ্ডটি চাবৰ বাবে বহুত বেছি ভাল লাগিব আপোনালোকেও যদি সুৰুজমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহলে প্লিজ ভিডিঅ'টিত লাইক কৰাৰ লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহলে মই ভিডিঅ'বোৰ আপলোড কৰাৰ আগতে আপোনালোকে পাই যাব ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ